আজি অকণলৈ আগবঢ়া মোৰ সাধুটোৰ নাম হৈছে দুজন বন্ধু আৰু ভালুক। হাবিৰ মাজেদি এটা লুংলুঙীয়া বাট, সেই বাটেদি ভজহৰি আৰু মনোহৰি নামেৰে দুজন মানুহ গৈ আছিল। সিহঁত দুয়ো নলেগলে লগা বন্ধু। সিহঁত গৈ গৈ হঠাতে দেখা পালে পিছফালৰ পৰা এটা বৰ ডাঙৰ ভালুক আহিব লাগিছে। কৃষ্ণ বৰ্ণকায় দেখি সিহঁতৰ ভয়ত ধাতু উৰি গ'ল। মনোহৰীয়ে লগৰীয়াজনক তাতে এৰি একেলৰে এজোপা ওখ গছত উঠিলগৈ। ভজহৰিয়ে ভাবি গুনি থাকোঁতে পলাবলৈ সময়কে নাপালে। ভালুকটো নিচেই কাষ পালেহি। এতিয়া লৰ মাৰি পলাই সৰাও টান হ'ল। ভালুকে মৰা মানুহ নাখায়, তাকেই ভাবি সি মাটিত দীঘল দি লাং খাই পৰি গ'ল। উশাহ নিশাহো বন্ধ কৰিলে, যাতে ভালুকে তাক মৰা মানুহ বুলি জানে। ভালুকটো ওচৰ চাপি আহিল। সি পৰি থকা ভজহৰিৰ চাৰিওফালে ঘূৰি শুঙি শুঙি চালে, সি মৰা নে জীয়া। অৱশেষত সেইটো মৰা মানুহ বুলি ভাবি হাবিৰ মাজলৈ সোমাই গ'ল। ভালুকটো ভালেখিনি আঁতৰ হৈ যোৱাত গছৰ ওপৰত উঠি থকা মনোহৰী নামি আহিল। লগৰীয়া ভজহৰীক সুধিলে, বান্ধৈ, ভালুকটিয়ে তোমাৰ কাণত ফুচফুচাই কি কৈ গ'ল? মৰা ভাওজৰা ভজহৰীয়ে ক'লে, বুজিছানে বান্ধৈ? ভালুকে ক'লে বোলে, যি মানুহে বন্ধুক বিপদৰ মাজত এৰি থৈ পলাই সাৰিব খোজে, তেনে বন্ধুক বিশ্বাস কৰা অযুগুত। আপোন প্ৰত্যাজনৰ লগত বন্ধুত্ব কৰিব নাপায়।